Ram Rahang sir, their interests, their initiative, their broad-minded, their বহল দৃষ্টিভঙ্গিৰে চিন্তা কৰাৰ বাবে আমি এই কামটো ছেকেণ্ড ষ্টেপ ল'ব পাইছোঁ। গতিকে আমি আমাৰ ফালৰ পৰা CM ডক্টৰ তুলিৰাম ৰহাঙক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনি আমি ক'ব বিচাৰিছোঁ যে এইটো হৈছে দ্বিতীয়বাৰ আমাৰ লোকসভাত প্ৰাইভেট মেম্বাৰ বিল ইন্ট্ৰডিউচ কৰা। আগতে আমাৰ এক্স MP বীৰেন সিং তেওঁ 2016 5 আগষ্ট তেওঁ প্ৰথমবাৰ ইন্ট্ৰডিউচ কৰিছে লোকসভা, কিন্তু টাইম শ্বৰ্ট কাৰণে বেছি যাব পৰা নাই, ইমানতে থাকিল। কিন্তু এতিয়া আকৌ অমৰ সিং পিছই যে ইন্ট্ৰডিউচ কৰিছে সেইকাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে কাৰ্বি আংলঙৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিমান সদস্য আছে, MEC সকল আছে, সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰ্বি আংলং ৰুলিং পাৰ্টি BJPকো ধন্যবাদ দিছোঁ। কাৰ্বি আংলঙত যিমান MLA আছে, ডিমা হাছাও MLA আছে, আৰু ডিমাছা অট'নমাছ কাউন্সিলৰ CM দেৱলাল গল্লচাক তেওঁলোকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি আমি ক'ব বিচাৰোঁ যে অট'নমাছ ষ্টেটটো বহুত দিনত আমাৰ দাবী, সেই দাবীটো পূৰণ কৰিবলৈ হ'লে, ফুলফিল কৰিবলৈ হ'লে আমি সকলোৰ সহযোগিতা আমি কামনা কৰোঁ। সেইকাৰণে কাৰ্বি আংলঙত যিমান অনা কাৰ্বি আছে, যিমান নন ট্ৰাইবেল আছে, সকলোকে আমি অনুৰোধ কৰোঁ যে তেওঁলোকেও আমাক সহায় কৰে। কাৰণ কাৰ্বি আংলং অট'নমাছ কাউন্সিল হোৱাৰ আগৰে পৰা আমি একেলগে আছোঁ। কাৰ্বি নন কাৰ্বি, ট্ৰাইবেল নন ট্ৰাইবেল অট'নমাছ ষ্টেট পোৱাৰ পিছতে একেদৰে আমি থাকিম, একেলগে আমি থাকিম। কিন্তু আমাক লাগিব ডেভেলপমেণ্ট। বৰ্তমান কাউন্সিলৰ যিমান টকা পইচা আছে, সেই টকা পইচাৰে আমাৰ পিছপৰা জিলাত কোনো পধ্যে উন্নতি কৰাৰ ৰাস্তা নাই, সম্ভৱ নহয়। সেইকাৰণে কিছু ডেভেলপমেণ্টৰ কাৰণে আমি এই ডিমাণ্ডটো কৰিছোঁ। আৰু এই ডিমাণ্ড কোনো জাতিৰ বিৰুদ্ধে, কোনো ধৰ্মৰ বিৰুদ্ধে নহয়। গতিকে আমি আপিল কৰিছোঁ কাৰ্বি আংলঙত যিমান ট্ৰাইবেল আছে, নন ট্ৰাইবেল আছে, নন কাৰ্বি আছে, সকলোকে আমি একগোট হৈ এই কামটো সমাধান কৰিম, এইটো আমাৰ কামনা। কাৰণ এইটো অসমৰ পৰা বিচ্ছেদ কৰা নহয়, অসমৰ পৰা ভাগ কৰা নহয়, অসমৰ ভিতৰতেই থাকিব। আৰু অসমৰ ভিতৰত থাকিয়েই কাৰ্বি মানুহ উন্নতি হ'ব, বা কাৰ্বি আংলঙত যিমান ট্ৰাইবেল আছে উন্নতি হ'ব অসমত থাকিয়েই। কিন্তু আমাৰ যিটো এটা প্ৰভিজন দিছে, যিটো ৰাইট আছে, সেই ৰাইটে আমি বিচাৰোঁ আৰু সেইমতে কৰিব লাগে। আৰু আমি এপিল কৰিছোঁ কাৰ্বি আংলঙত যিমান অৰ্গেনাইজেশ্যন আছে, কাৰ্বি মানুহৰ যিমান ইণ্টেলেকচুৱেল এডুকেটেড আছে, তেওঁলোকে যেন আমাক সহায় কৰে। কাৰণ এই কাম কৰিবলৈ অকল আমাৰ পাৰ্টিয়ে কৰিলে নহ'ব, কাদাখম বা KSI কাৰ্বি দৰবাৰ কৰিলে নহয়, ইয়াত সকলোৰ সহায় সহযোগিতা আৰু কামনা অতি প্ৰয়োজন। গতিকে আমি কাৰ্বি আংলঙৰ যিমান কাৰ্বি ইণ্টেলেকচুৱেল আছে, এডুকেটেড আছে, তেওঁলোকো আমি অপিল কৰিছোঁ যেন তেওঁলোকে আমাক সহায় কৰে, উপদেশ দিয়ে। আৰু তেনেকৈ কাৰ্বি আংলঙত আৰু ডিমা হাছাওত যিমানবিলাক মানে ইণ্টেলিজেণ্ট আছে, ইণ্টেলেকচুৱেল আছে, এক্স লিডাৰ আছে, সকলোকে আমি এপিল কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, আমি তেওঁলোকক অনুৰোধ কৰিছোঁ আন্তৰিকতাৰে যে তেওঁলোকেও আমাক সহায় কৰে। কাৰণ এই কাম কৰিবলৈ অকল কাঞ্চাসিখনহে অট'নমাছ ষ্টেট আনিছে এইটো কথা হ'ব নোৱাৰে আৰু হ'ব নালাগে। আমি সকলোৱে মিলিহে এইটো ফুৰফুৰীয়াটো ইমপ্লিমেণ্ট কৰিছোঁ, এইটো আমি ল'ব লাগিব। এই পথত ল'লে আমি সাক্ষাৎ কৰিব পাৰিম। গতিকে আপোনালোকে সকলোৱে জানে, আমাৰ মিডিয়া ভাই বন্ধুসকলে তেওঁলোকে বহুতবাৰ আমি প্ৰেছখন পাতিছোঁ আৰু তেওঁলোকেও জানে আৰু কাৰ্বি আংলঙৰ সমস্যাও জানে। গতিকে মোৰ ফালৰ পৰা বিশেষ ক'বলগীয়া নাই। গতিকে আপোনালোকৰ ফালৰ পৰা কিবা সুধিবলগীয়া